নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই পুনৰবাৰ মই আন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ চেনেলত। আজি আপোনালোকক অলপ কম দামৰ ভিতৰতে দেখুৱাম। এতিয়া যিহেতু বৰ্তমান গৰমৰ দিন এতিয়া পৰিবলৈ আৰম্ভ কৰিছে, যিবোৰ কাপোৰ নেকি আপোনালোকৰ পিন্ধিবলৈ কমফৰ্টেবল তাৰে ভিতৰতে মই কেইযোৰমান দেখুৱাম। আজি দেখুৱাই আছোঁ আপোনালোকক AC কটনৰ কেইটামান যোৰা। এয়া প্ৰথম যোৰাটো মই দেখুৱাইছোঁ। এইটো পাৰ্পল কালাৰৰ ভিতৰত হ'ব। এইটো আঁচলটো চাদৰৰ আঁচলটো এনেকুৱা হ'ব। বগা সূতাৰ এনেকৈ বুটা বচা আছে, মাজত গ্ৰীণ মীনা কৰা আছে আৰু ওপৰৰ ভাগত এনেকৈ গোটেই বগা আৰু গ্ৰীণ সৰু সৰু বুটা থাকিব আৰু ইয়াৰ ছাইড পাৰিকেইটা লগোৱাই থাকিব। ছাইড পাৰিকেইটা এনেকৈ লগোৱা থাকিব। এইখন চাদৰখন খুব এটা সুন্দৰ যোৰাটো চাওক। তাৰ লগৰ মেখেলাখন, এই মেখেলাখনো এই ঠিক চাদৰখনৰ নিচিনাই ছেম থাকিব। বুটাখিনি এনেকৈ তলত অকণমান ডাঙৰ বুটা আৰু ওপৰত 3টা লাইন সৰু সৰু বুটা এনেকৈ থাকিব। মেখেলাখনৰ আহল বহল এইটো এখন মেখেলাখন হ'ল। আৰু এই যোৰাটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 1200 টকাতে ল'ব পাৰিব। এইটো এটা যোৰা চাওক, গ্ৰীণ কালাৰত হ'ব এইটো আৰু ৰেড সূতাৰ এনেকৈ বুটা বচা আছে, মাজত হোৱাইট সূতাৰ এনেকৈ মীনা কৰা থাকিব। এইটো আঁচলটো এনেকুৱা হ'ব আৰু ওপৰত এনেকৈ সৰু সৰু বুটা থাকিব। ওপৰ ভাগত এনেকুৱা সৰু সৰু বুটা থাকিব। এখন চাদৰখন আৰু ইয়াৰ লগত 6টা ছাইড পাৰি থাকিবই। ব্লাউজ পিচটো হৈছে চিম্পুল আৰু এটা ছাইড পটি থাকিব। আৰু ইয়াৰ লগৰ মেখেলা এখন আছে আৰু এইখন মেখেলাখন এনেকুৱা ছেম বুটাৰে হ'ব আৰু এনেকৈ 3টা সৰু সৰু বুটাৰ এনেকৈ 3টা লাইন হ'ব থাকিব। এইখন মেখেলাখন। এইবোৰ AC কটনৰ যোৰা হয় এইবোৰ। ইয়াৰ প্ৰাইচ হ'ব 1200 টকাতে। ইয়াৰ পিছত দেখুৱাই আছোঁ এটা খুব ধুনীয়া এইটো এটা যোৰা। এইটো গ্ৰীণ আৰু অৰেঞ্জৰ ভিতৰত হ'ব। দুটা মিক্স আছে, এই দিশটো অৰেঞ্জ সূতাৰ আৰু বাণীটো গ্ৰীণত বৈ দিয়া হৈছে, গতিকে এনেকুৱা এটা কালাৰ ওলাইছে। এখন চাদৰখন হয়। চাদৰৰ আঁচলটো এনেকুৱা হ'ব, হোৱাইট সূতাৰ বুটাৰ মাজত ব্লেক সূতাৰ এনেকৈ মীনা কৰা থাকিব সৰু সৰুকৈ এনেকৈ। আঁচলটো এনেকুৱা হ'ব আৰু ওপৰত এইটো সৰু সৰু হোৱাইট সূতাৰ এনেকৈ বুটা বচা থাকিব ওপৰলৈকে, গোটেই চাদৰখনতে থাকিব। আৰু ইয়াৰ 6টা ছাইড পাৰিটো থাকিবই, লগত ব্লাউজ পিচ এটা আৰু এটা চিম্পুল পট্টি থাকিব। এইখন মেখেলাখন হয়, এনেকুৱা মেখেলাখন এইখন। আৰু আপোনালোকে যিবোৰ কাপোৰ আপোনালোকৰ ভাল লগা যোৰাৰ ভিতৰত যদি পচন্দৰ যোৰাৰ ভিতৰত যদি পৰে আপোনালোকে ল'ব বিচাৰে, তেন্তে আপোনালোকে অনলাইন যোগে ল'ব লাগিব, COD নহ'ব। গতিকে আপোনালোকে অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই আছোঁ। এইটো হৈছে পেৰট গ্ৰীণ কালাৰ হ'ব। মোবাইলৰ কালাৰটো ইমান এটা খুব ওলোৱা নাই। এইটো পেৰট গ্ৰীণ কালাৰৰ আৰু ইয়াত আঁচলটো অকণমান টানি দিয়া। আঁচলটো এনেকুৱা হ'ব। এইটো আঁচলটো, তলভাগটো এনেকুৱা হ'ব। ইয়াত গল্ডেন গুণৰ এনেকৈ কাম কৰা থাকিব আৰু ৰেড সূতা আৰু ব্লু সূতাৰ এনেকৈ মীনা কৰা থাকিব। আৰু গোটেই ওপৰত এনেকৈ ৰেড ব্লু সূতাৰ এনেকৈ সৰু সৰু বুটা থাকিব। খুব ধুনীয়া চাওকচোন। এইবোৰ AC কটনৰে হয়, পিন্ধি আৰাম হয়। গৰম দিনত খুবেই আৰাম এইবোৰ। যিসকলে পৰিধান কৰিছে তেওঁলোকে গম পায়েই। মেখেলাখন এনেকুৱা হ'ব। মেখেলাখন ছেম হ'ব। তলটো এনেকুৱা, তলভাগটো এনেকুৱা ছেম বুটাৰ কাম কৰা, গল্ডেন গুণা এনেকৈ আৰু ৰেড আৰু ব্লু এনেকৈ মীনা কৰা থাকিব। ওপৰত এনেকৈ বুটা সৰু সৰু বুটা থাকিব আৰু ইয়াৰ লগত 6টা ছাইড পাৰি থাকিবই, ব্লাউজ পিচ থাকিব। গতিকে ল'ব পাৰে আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত যদি পৰে স্ক্ৰীনশ্বট এটা লৈ পেলাই আপোনালোকে হোৱাটছআপ কৰিব। আৰু এই কাপোৰযোৰো আপোনালোকে 1200 টকাতে ল'ব পাৰিব। ব্লু হ'ব চাদৰখন। চাদৰখন ব্লু কালাৰ হ'ব আৰু বুটাবিলাক হোৱাইট সূতাৰ বুটা লগতে গল্ডেন মীনা কৰা থাকিব। এয়া আঁচলটো চাওক, ওচৰৰ পৰা মই দেখুৱাই দি আছোঁ। এইটো আঁচলটো এনেকুৱা হ'ব আৰু সৰু সৰু বুটা থাকিব, হোৱাইট সূতাৰ এনেকুৱা বুটা থাকিব গোটেই গাতে। ব্লু কালাৰ, খুব ধুনীয়া কালাৰ এইটো। এইখন চাদৰৰ লগত 6টা ছাইড পাৰি থাকিবই। এখন মেখেলাখনো ছেম হ'ব। এইখন মেখেলাখন।
মেখেলা আপোনালোকে চাদৰবিলাকো দীঘল পাব, সেনেকুৱা আহল বহল দীঘল। মেখেলাখনো তেনেকুৱাই হ'ব, আহল বহল দীঘলে হ'ব। 40 পান্নাৰ হ'ব এইখন মেখেলাখন। এয়া চেম বুটা আৰু ইয়াৰ লগৰ 6টা ছাইড পাৰি আৰু ব্লাউজ পিচটো থাকিব চিম্পুল আৰু এটা পটি থাকিব। মাত্ৰ 1200 টকাতে আপোনালোকে এইযোৰ ল'ব পাৰিব। আজি ভিডিঅ'টো মই ইমানেই সামৰিছোঁ, বেছি দীঘলীয়া কৰা নাই। তেনেই ছুটি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে কৰা নাই বৰ্তমান তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ পৰিয়ালবৰ্গৰ লগতে বন্ধুবৰ্গলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰ পচন্দৰ যোৰাৰ ভিতৰৰ এযোৰ কাপোৰ ল'ব পাৰে। গতিকে আজি ইমানেই, থেংক ইউ।